যিহেতু আমাৰ ঘৰত মোদী চৰকাৰে দিয়া সেইটো আছে সেইবাবে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে জ্যোতিষ্ময় ব্লগ আৰু এতিয়া আমি গৈ আছোঁ কাজিৰঙা। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ লক্ষ্যস্থানৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ আৰু আমি বৰ্তমান ৰহা পাৰ হৈ আহিলোঁ আৰু অলপ গ'লে আমি পামগৈ কাজিৰঙা। তেনেহ'লে আপোনালোকে চাই থাকক। ঘৰৰ পৰা নগাঁও অভিমুখে আহি থাকোঁতে বাটত অলপমান ৰখোঁতে এজন দাদাক লগ পালোঁ। দাদাজন আমাক পানী দুনি কিবা কিনি দিছে। দাদা হাঁহ এটা দি দিয়ক। আপোনাৰ নামটো জনাব। ৰফিকুল ইছলাম। দাদাক লগ পাই ভাল লাগিলে বহুত। আজি আমি চাইকেল লৈ ভ্ৰমণ কৰা মেইন উদ্দেশ্যটো হৈছে তেলৰ দাম বহুত বেছি, সেইবাবে আমি আজি চাইকেল লৈ আহিছোঁ আৰু মোৰ লগত আৰু এজন আহিছে, তেওঁ পিছত আছে। তেওঁ এটা ইউটিউব চেনেল আছে আৰু তেওঁ খুব সুন্দৰ ভিডিঅ' বনায়। তেওঁৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ চাই থাকক ভিডিঅ'টো আৰু সুন্দৰ দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। গাড়ীত তেল কমি গৈছে, গাড়ীত তেল অলপ ভৰাই লওঁ নেকি ডিপুতে। এইটোতে সোমোৱাই পেলাই তেল অলপ ভৰাই লওঁ নেকি। পাহৰিছিলোঁ, আমি যে চাইকেল লৈ আহিছিলোঁ আমি পাহৰিলোঁৱে। বাৰু একো নাই, কেতিয়াবা বাইক লৈ আহিলে ইয়াতে তেল ভৰাম বাৰু। চাইকেল চলাই আহিছোঁ, গৰম বহুত লাগিছে আৰু এই আগত দেখিলোঁ এজন দাদাই বৰফ বেছি আছে, তেওঁৰ ওচৰতে ৰখি বৰফ এটা খাই দিওঁ দিয়ক। দাদাজনক লগ পাই গ'লোঁ আৰু দাদাৰ পৰা বৰফ খাই লওঁ বুলি ভাবিছোঁ। খাই কৰি গৈ থাকিম আৰু পামগৈ কাজিৰঙা। তেনেহ'লে চাওক দিয়ক। আৰু এটা দিয়ক। এতিয়া খাবলৈ ওলাইছোঁ বৰফ আৰু মই খাম, আপোনালোকে চাই থাকক। এনেকৈ খোৱা বোৱা মাজৰ এইটো দিনটো পাৰ হয় ন সকলোৰে, ত' চাই থাকক। আৰু মোৰ লগৰজনে সেইফালে দাদাজনৰ লগত কিবা ডিছকাছ কৰি আছে, গোটেইখিনি বৰফ কিনিও বুলি ভাবিছে নেকি, গম নাপাওঁ আৰু। এখনতে সোমাই পেলাই খাই যাওঁ বুলি ভাবিছোঁ, কিন্তু সময় তাকৰ, সেয়েহে ইয়াত নোসোমাওঁ দিয়া, আগত সোমাম ক'ৰবাত। আমি 35 কিলোমিটাৰ চাইকেল চলাই আহি আমি পালোঁ নগাঁও বৰঘাট চক আৰু গৈ থাকোঁ। সন্ধিয়া আগত কাজিৰঙা গৈ পাওঁ নে নাপাওঁ। উৰিয়াগাঁও চক পাৰ হৈ আহিলোঁ আৰু এতিয়া গৈ আছোঁ আমি কাজিৰঙা দিশে আগবাঢ়ি। কেলৈ আছা চাই তুমি চাই থাকিলে দেহ মোৰ মৰহি যায়। এইখনে আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়। যদি কোনোবা ইয়াত পঢ়া আছে কমেণ্ট এটা মাৰি দিবা। গৰম বহুত লাগিছে, আমি অলপ ৰৈছোঁ আৰু এইফালে দাদাহঁতে তেওঁলোকৰ মানে কি ক'ব আৰু, মিডল ক্লাছ ফেমিলি এনেকুৱাই হয় আৰু তেওঁলোকৰ যাত্ৰাৰ দিশে আগবাঢ়ি তেওঁলোকে কিবাকিবি অলপ গোটাই আনিছে। আপোনালোকৰ এইবোৰ বস্তু ক'ত দিব আপোনালোকে? চামগুৰি। ঠিক আছে, আজিৰ বাবে ইমানখিনিয়ে নে আৰু কিবা আছে? ইমানখিনি গোটেইখিনি মিলাই আপোনালোকৰ দিনটো কিমানমান হাজিৰা পৰে? 400মান টকা থাকে নে? মানে মোটামুটি দিন হাজিৰা কৰিলে যিটো পায় সেইটো দাম পায় আৰু আপোনালোকে। দাদাহঁতক পাই ভাল লাগিলে। তেওঁলোকে পেট পূজাটো কৰিবই লাগিব আৰু দাদা এজনক লগ পাই গ'লোঁ। তেওঁ কিবাকিবি আনিছে, ঠাণ্ডা কৰি আনিছে আৰু পপকৰ্ণ আনিছে। পপকৰ্ণ খাওঁ আৰু বুট চুট আনিছোঁ আমি, গোটেইখিনি মিলি খাওঁ। দাদা কেইটকাকৈ বেচিছে টিকেট? 10 টকা। আৰু এইটো 10 টকা। গোটেইকেইটা ল'লে 10 টকা দিলে হ'বনে? নহ'বনে? নাই, ঠিক একো নাই বাৰু, মই এনেই ধেমালি কৰিছোঁ। ঠিক আছে দিয়কচোন। এইফালে আহি থাকোঁতে এখন হোটেল পাই গ'লোঁ, এই হোটেল মেঘৰঞ্জনী। ইয়াতে পেট পূজাটো কৰি লওঁ আৰু পেট পূজা কৰাৰ পিছত গৈ থাকিম আৰু লাহে আপোনালোকে চাই থাকক। 10 কিলোমিটাৰ অতিক্ৰম কৰি আহি ভোক লাগিছে চিঞৰি আছিলোঁ আৰু চিঞৰি থাকোঁতে ৰাস্তাৰ কাষতে পাই গ'লোঁ এখন হোটেল আৰু তাত আহি পেলাই সোমালোঁ আৰু এতিয়া ভাত খাবলৈ ওলাইছোঁ আমি। আৰু নিৰামিষ ভাত কৈছিলে 80 টকা আৰু চিকেন দিছে আমাক 100 ৰুপিজ। চ' চিকেনে খাই দিওঁ আৰু এইফালে দাদাহঁতে চিকেন ৰেডি কৰি আছে আৰু ভাতটো দিলেহি চাওক আৰু এতিয়া খাম, আপোনালোকে চাই। বহুত সময়ৰ পৰা ভোক লাগিছে চিঞৰি আছিলোঁ, ত' 100 টকাত পূৰা পেট ভৰাই খাই ল'লোঁ আৰু এতিয়া খাই বৈ হ'ল। এতিয়া আমি আমাৰ যাত্ৰাৰ দিশে আগবাঢ়িব লাগিব।
আমি কাজিৰঙা মেইন গেট পাম আৰু আজি মেইন গেটত সোমোৱা নহ'ব আজি আমি ৰুমতে থাকি যাম আৰু কাইলৈ ৰাতিপুৱাৰ পৰা কাজিৰঙাৰ ভিতৰত যোনটো ভিউ সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ৱাও ৰাস্তাৰ ভিউ চাওক কি সুন্দৰ পৰিৱেশ এয়াই হ'ল কাজিৰঙা আৰু ভিতৰততো আৰু ইয়াতকৈ বেছি ভাল ভিউ আহিব চাগে চ' গাইজ ফাইনেলি আহি পালোঁ আমি কাজিৰঙা আৰু কাজিৰঙা পাই আমি ৰুম অনলাইনত বুক কৰিলোঁ এটা আৰু বুক কৰি আমি ৰুম পালোঁহি আহি আৰু ৰাতিপুৱা 7:30 বজাত আছে আমাৰ জীপ চাফাৰী আৰু আমি জীপ চাফাৰী কৰিব যাম মৰ্ণিং আৰু এতিয়া আপোনালোকক আমাৰ ৰুমটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাওক এইফালে এটা ৰুম আছে আৰু এইটো আমাৰ ৰুম আৰু আমাৰ এইফালে আছে টিভি চিভি আছে আৰু এইফালে ব্ৰেডত মোৰ লগৰটো আহি পেলাই পৰি গৈছে ভাগৰত ময়ো এবাৰ লাহেকৈ এনে পৰি দিওঁ যিহেতু মোৰো বহুত ভাগৰ লাগিছে ভাগৰটো লাগিলেই নহ'ব ভিডিঅ' বনাব লাগিবই চ' আৰু চাওক এইফালে আছে টয়লেট এইটো টয়লেট এইটো বহি পেলাই হাগা এক্সপিৰিয়েঞ্চ নাই যিহেতু আমাৰ ঘৰত মোদী চৰকাৰে দিয়া সেইটো আছে সেইবাবে ইয়াতে চেষ্টা কৰিব লাগিব আজি কৰিম বাৰু ত' কাইলৈ কাজিৰঙাত জীপ চাফাৰীত দেখাবলৈ আপোনালোকক চেষ্টা কৰিম আৰু আজিলৈ বাই